সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি দিনটোলৈ আৰম্ভ কৰিছোঁ। এয়া বিহু শুনিছে নাই? দিন মানে কি ৰাতিয়ে হ'ল। দিম বুলি ভিডিঅ'বোৰ থাকিয়ে গৈছে, নাই বোলো আজি দি দিওঁচোন। কিনো আৰু বিহুত বুলি যি বনাইছিলোঁ তাকে দেখাওঁ। এফালে বিহু শুনি থাকক। ওচৰৰ ঘৰতে বিহু গাই আছে, আমাৰ ঘৰলৈও আহিব আৰু। এয়া মই এইবাৰ কি কৰিলোঁ জানে? পিঠাগুড়ি দি পেলাই হেৰি বনালোঁ, নাৰিকলৰ লস্কৰা যে। আনকালে চুজি তুজি মিক্স কৰোঁ, আজি এইবাৰ বোলো নাই পিঠাগুড়ি দি বনাওঁচোন। পিঠাগুড়ি দি বনাইও বহুত ভাল লাগে। আপোনালোকে বনাইছে নাই জানো? প্ৰথম পিঠাগুড়িখিনি ভাজি ল'লোঁ, তাৰপিছতে এনেকৈ নাৰিকলখিনি ভাজি ল'লোঁ। মই খালি গুড় দি বনাম যে, সেইটো কাৰণে মই নাৰিকলৰ যে বাকলিখন নাই গুচোৱা, মানে তেনেকৈ মিক্সিত মাৰি লৈছোঁ, মিক্সিত পিহি লৈছোঁ। খালি যদি চেনি দি বনাওঁ তেতিয়া আৰু বগাকৈ বাকলিটো গুচাই লওঁ, নহ'লে বা এনেকৈয়ে কৰি দিওঁ, ইজিও হয়। ইমান দিন হৈ গ'ল চাওকচোন, বিহুৰ আগতে কৰা এইকেইটা ভিডিঅ' দিবলৈ থাকি গৈছিলে। তাৰপিছত বোলো নাই ঘিলা পিঠা কেইটামানো বনাওঁ। এইবাৰ যে মই বিহুত বেছি বস্তু একোৱে কৰা নাই। মাঘ বিহুত বনাই ভাল লাগে, বহাগ বিহুতো কিনো আনন্দৰহে ন। কাপোৰ কানি পিন্ধা মেলা, বনোৱা পিঠা চিঠা সেইবোৰ বেছি বনাই থাকিবলৈও মন নাযায়। জলপান যোগাৰ কৰিছোঁ, বাকী পিঠা চিঠা তেনেকৈ কৰা নাই। এয়া গুড় কাটি লৈছোঁ ঘিলা পিঠা কেইটামান বনাওঁ বুলি। গুড়খিনি মই গলাই লওঁ আকৌ, গলাই পেলাই এনেকৈ হেৰি কৰি লওঁ। তাৰপিছতে এইখিনি মই পিঠাৰ কাৰণে নহয়, পাহৰিয়ে গৈছোঁ। এইখিনি লাডু বনাবলৈ মানে এইখিনি গুড়খিনি অকণমান পাক উঠাই লওঁ, তাৰপিছত তাতে নাৰিকল আৰু পিঠাগুড়িখিনি দি দিম তাৰমানে। বাকী ঘিলা পিঠাৰ কাৰণে বেলেগকৈ হেৰি কৰিছোঁ, এইখিনি পাহৰিয়ে গৈছিলোঁ। এইখিনি লাডুখিনি মই এনেকৈ কৰি বনাওঁ, তেতিয়া সোনকালে হৈ যায়। একদম বেছি পাক নুঠাওঁ আৰু অকণমান জাষ্ট এটা হেৰি হ'লেই মানে অকণমান চুই চাওঁ, তাৰপিছত পটাপট বান্ধি যাওঁ আৰু। দুটা নাৰিকল বহুতখিনি হৈছিলে দেই মোৰ লাডু। এই হুঁচৰি চৰণ কীৰ্তন এনেকৈ আহি থাকে যে, এনেকৈ দিবলৈ ভাল লাগে আৰু। বনোৱা বস্তু কিবা এটা কিনা বস্তুতকৈ বিহুকেইদিনত আহিলে ন পিঠা পনা তেনেকৈ দি ভাল লাগে যে। আপোনালোকে কি বনাইছে জনাবচোন দেই কমেণ্টত। আৰু বাকী বিহু কেনেকুৱা গৈছে? বিহুটো এবাৰ বৰষুণতে একো যে বহাগ আহিলে মানে কিবা একোৱেই লগা নাই। আনকালে ইমান ধুনীয়া বতৰ থাকে, এইবাৰ চাওকচোন বতৰে পণ্ড কৰি দিছে মানে। আৰু এনেকৈ কৰি যে বনালে আপোনাৰ যিমান মানে ঠাণ্ডা হ'লেও যে ধুনীয়াকৈ মানে বনাই থাকিব পাৰি। পিঠাগুড়ি অকণমান দি পেলাই যদি হেৰি কৰি বনাই নহয়, মানে ধুনীয়াকৈ বান্ধ খাই থাকে লাষ্টলৈকে। অকণমান আলমণ্ড অকণমান আছিলে, তাৰো কেইটামান কাটি দিলোঁ খাবলৈ ভাল হ'ব বুলি। তাৰপিছত একদম ধুনীয়াকৈ বান্ধি গৈ আছোঁ। মোৰ কমচে কম 45টামান হ'ল দেই দুটা নাৰিকলকেইটাও পিছে অলপ ডাঙৰ আছিলে। তাকে মই বোলো এই নবনালেও বেয়া লাগে ন ল'ৰা ছোৱালীকেইটাক দিবলৈকে কিবা এটা। এইবাৰ কিবা এটা ভাল লগা নাই, মনো যোৱা নাই এইবোৰ বনাই থাকিবলৈ। তেনেকৈ তেওঁ বুলিও বনাইছোঁ আৰু তাহাঁতকে দিবলৈ বুলি। সেইকেইটা বৰ গোল নহয় দেই মোৰ লস্কৰাকেইটা। তেওঁ বুলিও খাবলৈ ভাল হৈছিলে খালি। তাৰপৰা বোলো নাই জেতুকা অকণমানো লগাব লাগিব, জেতুকাও এইফালে ছিঙি ল'লোঁ। ইছ ৰাম, ঢোলৰ মাত আপোনালোকে পূৰা শুনিছে চাগে ন? পূৰা গাই আছে বিহু। তাকে জেতুকাকণ নল'লে দেখোন ভালেই নালাগে ন। সেইফালে জেতুকা অকণো ছিঙি ল'লোঁ, এইফালে বোলো নাই ঘিলা পিঠাকেইটা অকণমান যোগাৰ কৰি লওঁ, পিঠাকেইটাও বনাওঁ। যোগাৰখিনি কৰি ল'লোঁ। পিঠা মানে কি মই পিঠাগুড়ি আৰু আটা অকণমান মিক্স কৰি লৈছোঁ। তাৰপিছত আৰু গুড়খিনি মই গলাই লোৱা নাই দেই, গুড়খিনি মানে এনেকৈ মিহিকৈ পিচি পানী গুলি ল'লোঁ। তাৰপিছতে আৰু বেকিং পাউডাৰ বাকীখিনি আৰু অকণমান গুড়া নাৰিকলো দি দিছিলোঁ। বাকী ফটো দুখনমানো দিছোঁ বিহু বুলি উঠোৱা। আৰু সেয়া লস্কৰাকেইটা কি বনালোঁ সেয়াকে আপোনালোকক বোলো অকণমান দেখাই যাওঁ। এইফালে জলপান, বাকী কেনেকুৱা লাগিলে জনাব দেই।